This is the final look of our নাৰিকল লাৰু. মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম নমস্কাৰ ভিউৱাৰ্ছ আপোনালোকক স্বাগতম জনাইছোঁ পাহাৰী 6 PM অন্য এটা ভিডিঅ'লৈ আজি মই এটা ৰেচিপি লৈ আহিছোঁ যিটো নেকি আমি সকলোৱে বহুত বেছি খাই ভাল পাওঁ নাৰিকল লাৰু আৰু সকলোৱে ভাবে যে মোৰ নাৰিকল লাৰুটো কিয় বগা আৰু টেষ্টি নহয় খাবলৈ তাকে মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এই ধুনীয়া ৰেচিপিটো চাওঁ আহকচোন প্ৰথমতে মই নাৰিকলখিনি কাটি লৈছোঁ এনেকৈ আৰু ওপৰৰ যিটো কলা অংশ হয় সেইটো মই কাটি দিছোঁ প্ৰথমে তাৰ পিছত এনেকৈ চুৰিখনে সৰু সৰুকৈ কাটি দিছোঁ মই যিহেতু মিক্সিত দিম সেইটো কাৰণে সৰু সৰুকৈ কাটি লৈছোঁ এনেকৈ আপোনালোকে যদি ৰুকনিত মাৰে তেতিয়া ডাইৰেক্ট ৰুকি দিলেও হ'ব এনেকৈ নেকাটিলেও হ'ব যদি মিক্সিত দিয়ে এনেকৈ কাটি ল'ব লাগিব আৰু এনেকৈ অকমান কমকৈ দিব গোটেইখিনি একেলগে ভৰাই নিদিব তেতিয়া পিহিবলৈ দিগদাৰ হয় মানে গোটা ৰখি যায় কমকৈ পিহিলে একদম ধুনীয়া হৈ যায় তো এনেকৈ উলিয়াই ল'ব এটা পাত্ৰত ধুনীয়াকৈ আৰু চেনি দিব চেনিটো আপোনালোকৰ জোখ অনুসৰি দিব যিটো নেকি আপোনালোকে মুখৰ টেষ্ট আপোনালোকে যিটো মিঠা খায় সিমানটো মানে চেনি দিব আৰু মই এনেকৈ চেনিখিনি আকৌ এবাৰ মিক্সিত গ্ৰাইণ্ড কৰি দিম গোটেইখিনি বস্তু আপোনালোকে ইচ্ছা কৰিলে নকৰিলেও হ'ব যিসকলে ডাঠকৈ বা লাৰুটো খহটা হৈ থাকিলে বেছি ভাল পায় খাবলৈ ডাঙৰ হৈ থাকিলে ভাল পায় তেতিয়া নিদিলেও হ'ব মই কিন্তু বহুত মিহি হৈ গ'লে ভাল পাওঁ সেইটো কাৰণে মই দিছোঁ এনেকৈ আকৌ এবাৰ গ্ৰাইণ্ড কৰি দিছোঁ আৰু ইয়াতে মই অকণমান গৰু গাখীৰ দি দিছোঁ আপোনালোকে নিদিলেও হ'ব নিদিলেও বহুত বেছি ধুনীয়া লাগে খাবলৈ নাৰিকল লাৰুটো তো এনেকৈ মই আকৌ মিলাই কৰি মোৰ এইখিনি ৰেডি হৈ গ'ল তাৰপিছত মই এটা কুকাৰ লৈছোঁ মই কুকাৰত বনাম যিহেতু মই কুকাৰ লৈছোঁ আৰু কুকাৰটো মই এতিয়ালৈকে গেছ অন কৰাই নাই তো এতিয়া গেছ অন কৰি দিছোঁ বস্তুখিনি দি লৈ তাতে পেষ্টখিনি যিখিনি দিলোঁ নহ'লে দেৰিও যাব পাৰে যদি আগতীয়াকৈ আপুনি কুকাৰটো অন কৰি থয় ৰঙচুৱা পৰি যাব লাগে যিহেতু এইটো একদম বগা একদম ৰসগোল্লাৰ নিচিনা বনাম সেইটো কাৰণে ইয়াতে মই একদম জুই নিদিয়া আগতে দি লৈছোঁ কুকাৰত আৰু এইখিনি ভালদৰে লৰাই থাকিব একদম ল' ফ্লেমত লৰাই থাকিব অকণমান দেৰি হ'ব পাৰে কিন্তু খাবলৈ বহুত বেছি ভাল হ'ব আৰু ছাইডতে থকাবোৰ হেতা এখনে বা চামুচ এখনে লাহে লাহে এৰুৱাই দিব নহ'লে সেইবিলাকো দাগ লাগি যাব মানে ৰঙচুৱা গুণটো আহি যাব তেতিয়া লাৰুকেইটা বগা নহ'ব লগতে দেখাটো বেয়া হ'ব আৰু কুকাৰটোৰ পৰাও যাবলৈ দেৰি লাগে তো এনেকৈ চামুচ এখনে হেতাখনৰ পৰাও এৰুৱাই ল'ব আৰু ধুনীয়া কৰি এইখিনি লৰাই থাকিব লৰাওঁতে অকণমান দেৰি হ'ব তথাপিও একদম সোনকাল কৰিবলৈ বুলি আপুনি মানে হাই ফ্লেমত নবনাব কেতিয়াও খাবলৈ একদম বেয়া হ'ব তো এনেকৈ লৰাই আছোঁ মই লৰোৱা ধৰণে লৰাই থাকিব এনেকৈয়ে আৰু এনেকৈ চাব মাজে মাজে যেতিয়া হয় নেকি ভাবিব তেতিয়া গম পাব যে ঢিলা হৈ থাকিলে গম পাব যে নাই হোৱা যদি অলপ টাইট বান্ধি লাডুটো ধুনীয়া কৰি হৈ যায় তেতিয়া গম পাব যে লাডুটো বনিবলৈ ষ্টাৰ্ট হৈ গৈছে তো মোৰ এতিয়া নাই হোৱা সেইটো কাৰণে মই আকৌ লৰাই আছোঁ লৰাই থাকিব মাজে মাজে এনেকৈ চাই থাকিব লাডু বনিছে নেকি নাই বনা তো এনেকৈ হেতাত লাগি যোৱাবোৰো এনেকৈ এখন চামুচৰ সহায়ত এৰুৱাই দিব নহ'লে সেইবিলাক সিজিবলৈ দেৰি হ'ব তাৰ নেকি আপোনালোকৰ লাৰুটো বেয়াও হ'ব পাৰে নিসিজেখিনিৰ মাজত যদি ঢিলা হৈ থাকে নিসিজাখিনি সেইটো কাৰণে আৰু প্ৰথম নাৰিকল লাৰু যিখিনি পেষ্ট আমি কুকাৰত দিয়াৰ পিছত বহুত পানী নিচিনা হৈ যায় কিন্তু একদম ভয় কৰিব নালাগে আপোনালোকে সেনেকৈ কম ফ্লেমত একদম ভাজি থাকিব যেতিয়া নেকি লাৰু বনোৱা আগমুহূৰ্তখিনি পাবগৈ তেতিয়া কুকাৰৰ পৰা নিজে পানীটো শুকাই যাব আৰু অকণমান শুকান নিচিনা আৰম্ভ হ'ব যেতিয়া কুকাৰত লাগি নধৰাকৈ ওপৰলৈ নিজে উঠি আহিবতো মাজে মাজে চাই থাকিব আপোনালোকে আৰু এখন চামুচৰ সহায়তে ছাইডবোৰ এনেকৈ আঁতৰাই দিব কিয়নো ছাইডবোৰ ৰঙচুৱা পৰি গ'লে ৰঙচুৱা গোন্ধ এটা ওলাব নাৰিকল লাৰুখিনি লগতে সোৱাদটো বেয়া কৰি দিব আৰু লগতে আপোনালোকৰ কালাৰটো বেয়া হৈ যাব যিহেতু বগা ৰসগোল্লাৰ নিচিনা নাৰিকল লাৰু হ'লে খুবেই টেষ্টি আৰু লোভৰ পানী ওলাই যায় দেখিলে নাৰিকল লাৰু বাৰু এনেও খাই ভাল লাগে তথাপিতো বেছি ধুনীয়া হ'লে আৰু বেছি ভাল লাগে মাজে মাজে চাব এনেকৈ লাৰু কৰি যেতিয়া নেকি লাৰুটো অলপ ঢিলা পাব তেতিয়া
আপোনালোকে আকৌ ভাজিবলৈ ষ্টাৰ্ট কৰিব। এয়া দেখিছেনে মোৰ লাৰুটো হোৱা নাই, সেইটো কাৰণে মই আকৌ হেতাৰে লৰাই আছোঁ। হেতাৰে যিমান পাৰে সিমান লৰাব, কিয়নো লৰাই থাকিলে বস্তু বহুত বেছি ভাল হয়, লগতে তলত লাগি নাযায়। তো এনেকৈ লৰাই লাষ্টত মই এনেকৈ চাইছোঁ ধুনীয়াকৈ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ লাৰুটো বনি উঠিছে। এনেকৈ লাৰুটো বনি উঠিলে গম পাব যে হৈ গ'ল। আৰু এনেকৈ চাব যেতিয়া আৰু লাৰুটো হৈ যাব, তেতিয়া কেৰাহী বা কুকাৰত বনাই যিহতে বনাই আপোনালোকে অফ কৰি দিব আৰু সুবিধা অনুসৰি কিবা এটা পাত্ৰত উলিয়াই ল'ব। মই ঠিক তেনেধৰণে উলিয়াই এখন কাঁহীত লাৰু বনাই আছোঁ। আৰু লাৰুটো কেতিয়াবা অকণমান ঢিলাও হ'ব পাৰে, কোনো কথা নাই, তেতিয়া আকৌ অকণমান গৰম কৰি দিব। যদি কেতিয়াবা বহুত শুকান হৈ যায় তেতিয়াও কোনো কথা নাই, অকণমান গাখীৰ দি পেলাই বা অকণমান চেনি পানী দি পেলাই আকৌ ভাজি ল'ব, ধুনীয়া হৈ যাব। তো এয়া মই লাৰু বনোৱা হৈছেনে ধুনীয়া লাৰুকেইটা। আৰু এনেকৈ বনাব চিম্পুল ৰেচিপি। যিসকলে ভাল লাগিলে চাই আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু কেতিয়াবা যদি কোনোবাই ভয় খাই আছিলে নাৰিকল লাৰু বহুত টান হয়, একদম বনাবলৈ দিগদাৰ, সেইসকলে এই ভিডিঅ'টো চাওক আৰু এবাৰ ট্ৰাই কৰি চাওক। একদম ইজি হয় আৰু খুব ধুনীয়া নাৰিকল লাৰু হ'ব, লগতে দেখাত একদম ৰসগোল্লাৰ নিচিনা হ'ব। তো এয়াই মোৰ ফাইনেল লুক। কেনেকুৱা লাগিলে লাৰুখিনি জনাব আৰু সম্পূৰ্ণ পদ্ধতিটো মোৰ পৰা বুজি পালেনে নাই পোৱা, লগতে মই দিয়া এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে নাই লগা সেইটোও জনাব। শেষত জনাইছোঁ আপোনালোকক এনেকৈ বনাই চাব, খাই চাব আৰু মোৰ লগত শ্বেয়াৰ কৰিব একদম নেপাহৰিব। তো আজিলৈ আহোঁ ইমানতে। মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।